নমস্কাৰ বন্ধু বান্ধৱীসকল, শাৰদীয় দুৰ্গা পূজাৰ সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰি আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ভিডিঅ'টো এটা ভাল খবৰ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। খবৰটো হ'ল যে যিসকল মানুহৰ লিভাৰটো বেয়া হৈ যায় আৰু সেইসকল মানুহক যদি চিকিৎসকে লিভাৰটো ট্ৰেন্সপ্লাণ্ট কৰিবলৈ কয়, তেন্তে সেই অপাৰেশ্যনটোৰ দাম কিমান আপোনালোকে জানেনে? সেই অপাৰেশ্যনটোৰ দাম 15 লাখৰ পৰা 30 লাখ টকা পৰ্যন্ত হয়। কিন্তু অসমৰ কেইজনমান ভাল মনৰ মানুহ গোট খাই এনেকুৱা এটা ব্যৱস্থা কৰিছে যে সেই অপাৰেশ্যনটো বিনামূলীয়াকৈ কৰিব পাৰে। এই খবৰটো মই যোৱাকালি পাইছিলোঁ আৰু ক'ৰ পৰা পাইছোঁ, কি খবৰ পাইছোঁ আৰু কাক কেনেকৈ কণ্টেক্ট কৰিব লাগিব সকলো আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু মোৰ এটা অনুৰোধ থাকিল যে আপোনালোকৰ ঘৰত লিভাৰ ৰোগী থাকক বা নাথাকক, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু যদি ভিডিঅ'টো আপোনালোকে চাবলৈ সময় নহয়, তেন্তে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব অন্ততঃ, কাৰণ এটা শ্বেয়াৰে আপোনালোকৰ দুখীয়া মানুহখিনিৰ কাৰণে বহুত সহায় হ'ব আৰু ৰোগীজনৰ লগতে ঘৰৰ মানুহখিনিও বহুত সকাহ পাব। চিপাঝাৰত এটা অনুষ্ঠানত এটা নতুন ন্যাস এটাৰ জন্ম হৈছিল। সেই ন্যাসটোৰ উদ্দেশ্য আছিল যিসকল মানুহে টকা পইচাৰ বাবে ডাঙৰ ডাঙৰ চিকিৎসাসমূহ কৰিব নোৱাৰে, সেইসকল মানুহৰ সহায়ৰ বাবে মৃত্যুঞ্জয় নামৰ এটা ন্যাসৰ স্থাপন কৰা হৈছিল। আৰু এই মৃত্যুঞ্জয় ন্যাসৰ ফালৰ পৰা এটা ডাঙৰ পদক্ষেপ হাতত লোৱা হৈছিল। সেইটো হৈছে, আপোনালোকে কেইদিনমানৰ আগতে জিঅ' নামৰ এটা দেৱশিশুৰ কথা হয়তো প্ৰচাৰ মাধ্যমত পাইছিলে। সেই দেৱশিশুটোৰ জন্মতেই লিভাৰ বেয়া আছিল আৰু দেৱশিশুটোৰ দেউতাকে নিজৰ লিভাৰৰ পৰাই অকণমান কাটি দেৱশিশুটোক ডনেট কৰিছিলে আৰু সেই দেৱশিশুটোৰ দেউতাকৰ নাম আছিল মৃদুল কলিতা। সেই মৃদুল কলিতা আৰু কেইজনমান মানুহ লগ হৈ এটা পদক্ষেপ হাতত লৈছিলে। এই পদক্ষেপটোৰ দ্বাৰা তেওঁলোকে 8জন ৰোগীক বৰ্তমানলৈকে লিভাৰ ট্ৰেন্সপ্লাণ্ট কৰা অপাৰেশ্যন কৰিবৰ বাবে তেওঁলোকে পঠিয়াইছে আৰু 2জন পঠিয়াবৰ বাবে বৰ্তমান ৱেটিং লিষ্টত আছে। মৃদুল কলিতাই তেখেতৰ ফেচবুক পেজৰ পৰা এটা পোষ্ট দিছে যে কাৰোবাৰ ঘৰত যদি লিভাৰ ৰোগী আছে তেন্তে তেখেতক কণ্টেক্ট কৰিব পাৰে আৰু তেখেতৰ ফোন নাম্বাৰ ফেচবুক পেজত দিছে। মই আপোনালোকক সকলো স্ক্ৰীণত দি দিম। আপোনালোকে যদি কোনোবা লিভাৰ ৰোগী আপোনালোকৰ ঘৰত নাথাকিলেও আপোনালোকে খবৰটো আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে তেতিয়া কাৰোবাৰ ঘৰত যদিও আছে লিভাৰ ৰোগী তেতিয়া গম পাব সকলোৱে। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নাম্বাৰটো ফোন নাম্বাৰ সহ ফোন কৰি দিলে মানে সকলো খবৰ গম পাই যাব। গতিকে আপোনালোকে সেইকণ সহায় কৰিব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।